নগাঁও আৰু মৰিগাঁও জিলাবাসীৰ বাবে এটি ভাল খবৰ। এতিয়া আপুনি নগাঁৱতে পাব লোকেল শিঙি মাছৰ পোনা, লগতে কাৱৈ মাছৰ পোনাও পাব, ভিয়েটনামী কাৱৈ। গুণগত মানৰ শিঙি মাছৰ খেতি কৰি আপুনি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব। স্বাদ পৰিপুষ্টি, বজাৰ দৰ, চাহিদা আৰু গ্ৰহণযোগ্যতাৰ দিশৰ পৰা মাগুৰ আৰু শিঙি মাছ তুলনাবিহীন। অসমৰ জনসাধাৰণৰ অতিকৈ প্ৰিয় এই মাছ দুবিধ। পুখুৰীত শিঙি মাছ পালন কৰাটো এক লাভজনক ব্যৱসায়। যদি আপুনি ভালদৰে শিঙি মাছৰ খেতি কৰিব পাৰে, শিঙি মাছৰ খেতিৰ লাভ বেলেগ মাছতকৈ অধিক। ইংৰাজীত ইয়াক ষ্টিংগিং কেটফিছ নামেৰে জনা যায়। শৰীৰত বাকলি নাই যদিও মুখত গোফ আছে, খাবলৈ সুস্বাদু। বজাৰত যথেষ্ট চাহিদা আছে, সেয়ে এই মাছ পালন কৰি অধিক লাভ অৰ্জন কৰিব পাৰি। কৃষি পদ্ধতি সহজ, ইয়াক যিকোনো ধৰণৰ জলাশয়ত পালন কৰিব পাৰি। অক্সিজেনৰ অভাৱ, অত্যাধিক পানীৰ উষ্ণতা আৰু আনকি পচা পানীৰ দৰে প্ৰতিকূল পৰিৱেশত জীয়াই থাকে। ইয়াক কম পানীত আৰু উচ্চ ঘনত্বত পালন কৰিব পাৰি। ৰোগ যথেষ্ট কম আৰু অধিক সহনশীল। শিঙি মাছ জীৱিতভাৱে বিক্ৰী কৰিব পাৰি, কিয়নো ইয়াক পানী নোহোৱাকৈও অলপ পানীত দীৰ্ঘদিন জীয়াই থাকে। যদি সঠিকভাৱে যত্ন কৰা হয়, ই কম সময়ৰ ভিতৰত 5-6 মাহত বিক্ৰীৰ বাবে উপযুক্ত হৈ যায়। আপোনাৰ যদি শিঙি মাছৰ পোনা লাগে, এতিয়াই যোগাযোগ কৰক। স্ক্ৰীনত কণ্টেক্ট নম্বৰ দিয়া আছে 8610538389 নম্বৰলৈ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। হোম ডেলিভাৰী এভেইলেবল আছে।